Guys, welcome to my YouTube channel. Welcome to another video. In this video, I'm gonna talk about HS result. जिटू बहुत important topic जिटू मैं भाबू मैं मात माता actually मात माता तो important है because এইটো লৈ বহুতৰ confuse হৈ আছে বহুতে বাদ চাই আছে কেতিয়া হ'ব প্ৰথমে এনেকুৱা কৈছিল যে 30 তাৰিখ হৈ যাব পিছত পোষ্টপন মানে কিছুমানে কৈ আছিল যে 5 তাৰিখত হ'ব গুগলত সাৰ্চ কৰিলে এনেকুৱা দেখাইছিল বাৰু আজি মই টুইটাৰ যেতিয়া খুলিলো মই দেখা পালো এইটো ট্ৰেন্ড কৰি আছে মানে যেটো টপিক এইচএস ৰিজাল্ট বুলি এইটো ট্ৰেন্ড কৰি আছে পুৰা একদম তো মই ভাবিলো এইটোৰ ওপৰত মাত মাতাটো বহুত বেছি ইম্পৰ্টেন্ট দ্যাটস হোৱাই আই এম শুটিং দিস ভিডিও আই এম মেকিং দিস ভিডিও কিয়নো কি হয় আমাৰ সমাজত যেতিয়াহে এটা ফেক নিউজ ওলায় সব পিনে মানে ভাইরাল হৈ যায় বস্তুটো যে অমুক তাৰিখত হেই দিব লাগিলে কোনো অফিচিয়াল আপডেট আহক চাই না হওক এতিয়া এইচএসৰ ৰিজাল্টটো লৈ কি হৈছে যে কিছুমানে ফেক নিউজ বনায় ক'ব যে 5 তাৰিখত দিয়া হ'ব 30 তাৰিখত দিয়া হ'ব আৰু মানুহে এটো পুৰা মানে বিশ্বাস কৰি লয় শেয়াৰ কৰে বেলেগক ক'ব যে এনেকৈ হৈছে আপোনালোকে তেতিয়ালৈকে বিশ্বাস নকৰিব যেতিয়ালৈকে কোনো এটা অফিচিয়াল আপডেট নাহে একচুয়ালি যেতিয়া দিয়া হ'ব এটো ৰিজাল্ট এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰনোজ পেগুতেও টুইট কৰি দিব তেওঁৰ টুইটাৰত এটো তেওঁৰ টুইটাৰ হ্যান্ডেল হয় তাত আপোনালোকে গৈ চেক কৰিব পাৰে যেতিয়া দিয়া হ'ব তেও তা টুইট কৰি দিব আগদিনাখন বা যেতিয়া টুইট কৰে বাৰু অফিচিয়াল আপডেট তাত পাব ঠিক আছে নহলে এইবোৰ উৰা বাতৰি বা এইবোৰ বিশ্বাস নকৰিব এইবোৰত হেই নকৰিব আৰু এতিয়া হ'ব আৰু হ'ব ঠিক আছে আৰু এনজয় কৰক হে মই কম বাৰু সো এইবোৰ উৰা বাতৰি বা হেট ফেক নিউজত বিশ্বাস নকৰিব এইটোৱে মই ক'ব বিচাৰো আপোনালোকক তো যদি ভিডিঅ' চাই ভাল পালে তেনে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰক শেয়াৰ তো কৰিব সবৰ তাত যাতে সবে ফেক নিউজ খিনি হেই নলয় if you enjoy this video if you learn something from this video then please subscribe okay take care love you all